নমস্কাৰ নিউজ ইন আছামিছৰ কেইবাটাও নতুন খবৰৰ মাজলৈ মই নয়নমণি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে আপোনালোকে পাব ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় আৰু ৰাজ্যিক খবৰসমূহ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি অল নটিফিকেশ্যন অন কৰি ল'ব যাতে মোৰ অনাগত ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকিব। আহক এতিয়া আমি খবৰকেইটা চাওঁ। আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পাইছে ক্ৰুড অইলৰ দাম। গতিকে দিনক দিনে বাঢ়িব ধৰিছে পেট্ৰলৰ মূল্য। পেট্ৰল উৎপাদন কৰা দেশসমূহ যোৱা বছৰত হোৱা এগ্ৰিমেণ্টৰ মতে পেট্ৰলৰ উৎপাদন কমাই দিছে। OPEC+ দেশসমূহে পেট্ৰলৰ উৎপাদন বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছে যদিও UAE আৰু ছৌদি আৰবৰ মতে OPEC সন্থাৰ লগত নিমিলাৰ ফলত কোনো সিদ্ধান্ত এই পৰ্যন্ত ওলোৱা নাই। হাউথি ৰেবেলে পুনৰ আক্ৰমণ কৰিলে য়েমেনৰ ছাউথ ছাইডত। ইয়াৰ আগত যিমানবোৰ আক্ৰমণ হৈছিল সকলোবোৰ হৈছিল নৰ্থ ছাইডত। প্ৰথমবাৰৰ বাবে য়েমেনক ছাউথ ছাইডৰ আক্ৰমণ কৰা হৈছে। এই আক্ৰমণ হৈছিল 4 জুলাইত। পাকিস্তানে প্ৰতিষ্ঠা কৰিলে এণ্টি মানি লণ্ডাৰিং এণ্ড টেৰৰ ফাইনেন্স চেল। পাকিস্তানে গ্ৰে লিষ্টৰ পৰা বাহিৰ হ'বৰ বাবে এই চেল বনালে। 2012 চনৰ পৰাই পাকিস্তান গ্ৰে লিষ্টত আছে। পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনক আৰ্থিকভাৱে সহায় কৰে বুলি আগৰে পৰাই বদনাম আছে। সন্ত্ৰাসবাদী সংগঠনৰ পইচা ক'ৰ পৰা আহে তাৰ উত্তৰ নথকাৰ বাবে গ্ৰে লিষ্টৰ পৰা পাকিস্তান বাহিৰ হ'ব পৰা নাই। চাইনাই নিযুক্তি দিলে নতুন আৰ্মি জেনেৰেল শ্লুকলিংকক ভাৰতৰ ওপৰত নজৰ ৰাখিবৰ বাবে। শ্লুকলিং চাইনা সৈন্যৰ পুৰণি কামাণ্ডাৰ। লাডাখ সীমান্তক লৈ ভাৰত আৰু চাইনাৰ মাজত এতিয়াও সমস্যাৰ শেষ হোৱা নাই। আমাজনৰ CEO জেড বেবেজে আমাজন এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেখেত এক্সিকিউটিভ চেয়াৰমেন হিচাপে আমাজনত থাকিব। জেড বেবেজ 27 বছৰ কাল CEO হিচাপে আছিল। জম্মু কাশ্মীৰত বৃদ্ধি পাইছে হাইব্ৰিড সন্ত্ৰাসবাদী। এই সন্ত্ৰাসবাদী সংগঠনবোৰে ব্যৱহাৰ কৰে নিবনুৱা যুৱক যুৱতীসকলক যাতে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে গম নাপায় এই সংগঠনবোৰৰ গতিবিধি। অৰবিন্দ কেজৰিৱালে চিঠি লিখিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। চিঠিৰ জৰিয়তে তেওঁ অৱগত কৰিছে যে ভাৰতীয় ডক্তৰ নাৰ্ছসকলক ভাৰত ৰত্ন পুৰস্কাৰ দিব লাগে।